পকেট গৰম কৰি আছে কিবা প্ৰমোদ বড়ো ডেইলি 30 লাখ 40 লাখ কামাই বোলে সি गिबियावनो अननाय आरो सिबिनायखौ बावहरनानै दा राजखान्थिनि बेलायाव बेफोरबायदि गालाय गुजाय जानाया जोंनि समाजनि गेजेराव बेले बेजे लाबोगोन नामा बे मोनसे जोंनि गोसोआव सोंनाय जायो आरो सब भिडिअखौ आं खोन्थिनो नाजागोन नोंथांमोना नायनानै कमेन्ट होनो हागोन माबायदि जाखो जोंथ' जाबाय गेजेरनि सुबुं बेनिखायनो बेथिंबो बुंजाया बेथिंबो बुंजाया बबेथिं बुंब्ला बा बेथिं बुंब्ला बिसोरजों जावजायो आरो बेथिं बुंब्ला बिसोरजों जावजायो स' जियानो जाया मानो अब्लाबो बेफोरबायदि खोथानि थाखाय बा बेफोरबायदि खोथाखौ बुंनानै हारिनि जे गालाय गुजाय जाया आरो हारिनि खहा जाया बेखौबो नोजोर लाखिनांगौ जोङो जेब्लासिम खोथाफोरखौ बुङो दा बिथाङा सोरनि सायाव सोरखौ माबायदि खोथा बुंदों नोंथांमोना भिडिअनि गेजेरजों नुनो मोनगोन अब्ला नोंथांमोना भिडिअखौ गासैखौबो नायनानै लाबानो जाबाय मोजाङै स' थेंक्स फर वाचिं गोजोन्थों भिडिअखौ जोबजासिम नायना लाबानो जाबाय অল বড়ো স্টুডেন্টস ইউনিয়ন আপসু হল আমার বড়ো জাতীয় ছাত্র সংগঠন এই ছাত্র সংগঠন হিসাবে ইহঁতে কাম কৰিব পৰা নাই বহুত বছৰৰ পৰা ইহঁতে ৰাজনীতি কৰি আহিছে আপসু মানে ইউ পি পি এল মানে আপসু ইয়াত কোনো পাৰ্থক্য নাই মুঠতে আজিৰ দিনত আপসুহে বি টি চিটো চলাই আছে পলিটিকেল পাৰ্টি ইউ পি পি এলটো নামতহে আৰু সেইকাৰণে কৈছোঁ মই যে আজি যিখিনি কাম কাজৰ ক্ষেত্ৰত হওক আপোনালোকে চাওক আপসুৱে মেইন ৰলটো লৈ আছে আপসুৱে যিহেতু মেইন ৰোল লৈ আছে ইয়াত কোনোবা দল সংগঠনৰ বা কোনোবা পলিটিকেল পাৰ্টিৰ কোনো কাম নাই আৰু ইয়াত দীপেন বড়ো ডাঙৰীয়া কিন্তু ইয়াৰ আগতো কিন্তু আপোনাক সকিয়াই দিছিল যে আপসু এই কোন হয় মই সকিয়াই দিয়া মানুহ খা কৰোঁ কোন দীপেন বড়ো মই সকিয়াই দিয়া কোন দীপেন বড়ো হয় এইবিলাক কোন হয় কোন জাগাৰ আপুনি চিনি নাপায় নেকি এইবিলাক মানুহ চিনি নাপায় মই কোন হয় এইবিলাক সেইটো মেলা তাজমহল ভাঙিছে ইয়াৰ কথা মোৰ লগত কম্পেয়াৰ নকৰি বাদ দে আপসুৱে বি টি চিটো ধ্বংস কৰিবলৈ গৈ আছে আৰু আপসু শাসন কৰাৰ কাৰণে এই বি টি চিটো ধ্বংস হৈছে আৰু আপসুৱে ইয়াৰ পৰা বাহিৰত থাকিব লাগে পলিটিকেল পাৰ্টি ইউ পি পি এল আছে ইউ পি পি এলক চলাব দিয়ক ইহঁতে চলোৱাৰ কাৰণে আজি বি টি চি ধ্বংস শেষ আপসুৰ কাৰণে ইউ পি পি এল ধ্বংস হ'ব স্পষ্ট কথা আৰু য'ত মানে আপসুৱে সেই বি টি চিখন চলাই আছে ইয়াত কোনোবা ৰাজবংশী হওক কোনোবা মুছলিম হওক কোনোবা বেংগলী হওক এইবিলাক কিবা সুবিধা পোৱাৰ কোনো কিবা নাই অসম্ভৱ এইটো আপসুৱে যিহেতু ৰোল কৰিছে যদি চাব লাগে বড়ো জাতিকহে চাব কিন্তু আজি ইহঁতে বড়ো জাতিকে চেছ কৰি দিলে সেইকাৰণে কৈছোঁ মই বড়ো জাতিকে চেছ কৰি দিলে এই আপসু আৰু ইউ পি পি এলে ইয়াৰ ক্ষেত্ৰত কোনোবা কোচ ৰাজবংশী বঙালী বা মুছলিমক চোৱাৰ কোনো প্ৰশ্নই নাহে মই অলৰেডি কথা পাতিছোঁ এইবিলাক আমাৰ বিজেপিত ইয়াত বি টি চিত বা ষ্টেট লেভেলত হওক বি টি চি লেভেলত হওক বিজেপিয়ে এতিয়া চৰকাৰ চলাই আছে আমাৰ ক'ব লগা একো নাই কিন্তু বি টি চিত প্ৰমোদ বড়োৱে ধ্বংস কৰি আছে সেইটোৱে চিৰাঙত চিণ্ডিকেট নহয় শ্ৰীৰামপুৰৰ পকেট গৰম কৰি আছে কিবা প্ৰমোদ বড়ো ডেইলি 30 লাখ 40 লাখ কামাই বোলে সি ডেইলি মহৰ মুৰ্গী আছে গাড়ী আছে কিবা কিবি আছে মই নাজানো এইবিলাক আণ্ডা চাণ্ডা মাছ ঠাচ কিবা কিবি থাকে লাগে